बन परदेसी आज गईला शहर तू बिसर। নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, এতিয়া হৈছে 4টা আৰু আমি ওলাই পৰিছোঁ এটা বিশেষ স্থানলৈ। আমি সকলোৱে যাব ওলাইছোঁ বোকাহাটৰ চটঘাটলৈ। তাৰ পৰিৱেশখিনি দেখুৱামগৈ। খুব সুন্দৰ এক পৰিৱেশ, খুব সুন্দৰভাৱে পূজা পতা হয় তাত। পুৱতি নিশা খোজকাঢ়ি ছট পূজা চাবলৈ যোৱা আমেজটোৱে বেলেগ। সৰুকালত আগত তেনেকৈ ওলাই যাওঁ, মাজত বহু বছৰ গেপ গৈছে, যোৱা নাই। এইবাৰৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ যাবলৈ এনেকৈ। ভাইটি ক'ত যোৱা তোমালোক? बन परदेसी आज गईला शहर तू ইয়াৰ পৰা প্ৰায় बिसरा के 2 কিলোমিটাৰমান হ'ব খোজকাঢ়ি যাব লাগে गाँव के घर तू उहे घरवा उहे गलियां पुकारे। ओ छठी मैया रसता निहारे। जय हो छठी मैया, बुलावे छठी मैया। अंगना में जी संग मौसी, छठी माई के गीत गाए, छठी माई के गीत गाए। अंगना में जी संग मौसी, छठी माई के गीत गाए, छठी माई के गीत गाए। सज धज के नहीं की दुल्हन पर्व के ठेकुआ बनाए। पर्व के ठेकुआ बनाए। हे छठी मैया हो न सहाय, हे छठी मैया हो न सहाय। আমি বৰ্তমান আহি পালোঁ আমাৰ বোকাহাটৰ মহিদেঞ্চি ঘাটৰ ছট পূজাস্থলীলৈ। সকলোৱে আছোঁ ইয়াত।
परदेसी आज गईला शहर तू बिसरा के लोग आपन गाँव के घर तू उहे घरवा उहे गलियां पुकारे ओ এই সুন্দৰ টাইম লেপটোৰ পাছত ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিম। মোবাইলৰ চাৰ্জো শেষ হ'ল আৰু আজি পূজাৰ সেই সমগ্ৰ দৃশ্যখিনি দেখাই দিছোঁ। টাইম লেপটো ল'বলৈ প্ৰায় এঘণ্টা সময়ৰ পৰা থিয় হৈ আছিলোঁ। अंगना में जी संग मौसी সৰু ভিডিঅ'বোৰ চাই সকলোৱে ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে আকৌ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ বনাই থাকিব পাৰোঁ। ধন্যবাদ। ছট পূজাৰ পৰা আহি ৰাতিপুৱা বোকাখাটত পুৰি নাখালে আধৰুৱা হৈ থাকিব। কলপাতত দিয়া পুৰি छठी माई के বোকাখাটৰ ফেমাছ খাদ্য धज के দিয়া পুৰি दुल्हन খাই पर्व के ठेकुआ